মই আহিছোঁ আজি পামহিলে। এখন স্কুলখনৰ নাম শুনিছে চাগে, অক্ষৰ ফ'ৰাম বুলি কয়, য'ত ফিজৰ জেগাত প্লাষ্টিক লয়। চ' মই আজি সেইখন স্কুললৈ আহিছোঁ, কিন্তু সেইটো কাৰণলৈ বুলি নহয়, এটা বেলেগ এটা কাৰণত আহিছোঁ। লৈ যাম এটা মই গ'ল্ডেন MP থিয়েটাৰলৈ। আজি আমাৰ প্লাবনৰ যিটো OTT প্লেটফৰ্ম, সেইটো আজি লঞ্চ হ'বলৈ গৈ আছে। আজি বৰ্তমান ৱেবছাইটটো তেওঁলোকে লঞ্চ কৰিব। ইথছ এভৰিবাডি হেজ দেয়াৰ অ'ন ষ্টৰিজ বুলি এটা তেওঁলোকে প্লেটফৰ্ম বনাইছে, য'ত অকল নৰ্থ ইষ্টৰ যিখিনি ইণ্ডিজিনিয়াছ, যিখিনি থলুৱা ডাইৰেক্টৰ, প্ৰডিউচাৰ বা যিখিনি কণ্টেণ্ট ক্ৰিয়েটৰ, তেওঁলোকৰ ভিডিঅ'জবিলাক তেওঁলোকে পাব্লিছ কৰিব। সেনেকুৱা এটা মানে কনচেপ্ট লৈ তেওঁলোকে আগবাঢ়িছে, আৰু আজি তেওঁলোকৰ ৱেবছাইটটোৰ লঞ্চৰ দিন। এইকেইখন হ'ল চিনেমা, শ্বৰ্ট ফিল্ম আছে, এখন ফুল ফিচাৰ ফিল্ম আছে। চ' আমাৰ লগত আছে প্লাবন, ইয়াৰে আজি ৱেবছাইটটো লঞ্চ হৈ আছে। ক'বা নেকি কি হয় এথছটো, কি হয় চবে জানিব বিচাৰিব। এথছ EHTOS বেচিকলি এটা এক্ৰনিম হয়, যাৰ ফুল ফৰ্মটো হ'ল এভৰিবডি হেজ দেয়াৰ অ'ন ষ্টৰি। আৰু আমাৰ চিম্পল ফাণ্ডামেণ্টেল, বেছি আমাৰ একো তামঝাম নাই, বেছি তামচা আমাৰ নাই। চবৰে এটা কাহিনী আছে, এভৰিবডি হেজ দেয়াৰ অ'ন ষ্টৰি, ৱাই নট শ্বেয়াৰ ইট। চ' সেইটো ভাবিয়ে মই আৰু মোৰ পাৰ্টনাৰ ৰুলি ফুকনে এই প্লেটফৰ্মটো আৰম্ভ কৰিলে। ইনফেক্ট তাই বেছি আইডিয়া আছিলে, তাই সপোন হয় এইটো, য'ত তাই বিচাৰিছিলে এনেকুৱা এটা প্লেটফৰ্ম য'ত ইণ্ডিপেণ্ডেণ্ট ফিল্ম মেকাৰ্ছ, ইণ্ডিপেণ্ডেণ্ট কণ্টেণ্ট ক্ৰিয়েটাৰ্ছ, ইণ্ডিপেণ্ডেণ্ট পয়েটছ, ইণ্ডিপেণ্ডেণ্ট থিয়েটাৰ আৰ্টিষ্টে এটা ইণ্ডিপেণ্ডেণ্ট প্লেটফৰ্ম ফক। চ' আমাক কুৱেশ্যন এটা আহিছিলে কি ইউটিউবৰ নিচিনা এটা ইমান ডাইনামিক, ইমান ভাইব্ৰেণ্ট এটা প্লেটফৰ্ম আছে, দেন ৱাই এথছ? চ' এথছৰ ডিফাৰেঞ্চ এইটোৱে হ'ল কি আদিত্যই যদি আজি এখন শ্বৰ্ট মুভি এখন বা এখন ফিচাৰ বনায়, আৰু ধৰি লওক আজিৰ দিনটোত ৰিলিজ কৰিব বিচাৰিছে, আমি বেলেগকৈ এখন বলীউড বা হলিউড লগাই পেলাই আপোনাৰ ৱেইট গেমটো কৰি নিদিওঁ। ইয়'ৰ প্লেটফৰ্ম উইল বি অনলি ইয়'ৰ প্লেটফৰ্ম। আৰু আমাৰ চেষ্টাটো সেইটোৱে, ইভেন উইদিন এই গোটেই এথছৰ পৰিকল্পনাত আমি যিমান পাৰোঁ এটা ছাষ্টেইনেবল এফৰ্ট লৈ আছোঁ। ফৰ এক্সাম্পল আজি আমাৰ ভেনিউ দ্য বিউটিফুল অক্ষৰ ফ'ৰামৰ স্কুলখন হয়, যোনখন কমপ্লিটলি মেড অফ বেম্বু হয়। তেখেতসকল আমাৰ কিছুমান আমি কথা কওঁ, এনেকুৱা ইভেণ্ট পাতিলে আপোনাক জেনেৰেটৰ ছিষ্টেম এটা লাগে, আপোনাক ডিজেল লাগে, তেল লাগে, কেৰচিন লাগে, হোৱাট এভাৰ ফৰ দ্য ফিউল বেচিকলি। এই কেম্পাছটো আপোনাৰ কমপ্লিটলি চ'লাৰাইজড হয়। ইয়াত যিমানখিনি আপুনি বস্তু দেখিব, সজোৱা বস্তু দেখিব, গাৰ্ডেন এৰিয়া দেখিব, প্লাষ্টিক ৱেষ্ট ৰিজেনেৰেট কৰি পেলাই বস্তুখিনি হেৰি কৰা গৈছে। লট মেনি থিংছ। ইনফেক্ট আমাৰ এটা ৱণ্ডাৰফুল টিম অফ ইভেণ্ট মেনেজমেণ্ট আছে। উই হেভ নেম দেম দ্য টিম। চ' মষ্ট অফ দ্য দায়িত্ব, মষ্ট অফ দ্য ৰেছপনচিবিলিটি তেখেতসকলে লৈছে। খানা এটা ডিপাৰ্টমেণ্ট আছে, এটা লজিষ্টিক্সৰ ডিপাৰ্টমেণ্ট আছে, আৰু এটা ষ্টেজ টিম এটা আছে। গেষ্ট হিচাপে আমাৰ লগত 4জন ব্যক্তি থাকিব, বিশেষ অতিথি থাকিব। তাৰ মাজত 2জন ফিল্ম মেকাৰ হয়, এজন বহুত ৰিনাউণ্ড ফিল্ম ক্ৰিটিক হয়, আৰু এনেকুৱা এগৰাকী লেডি হয় যাৰ ফিল্ম আৰু ছ'চাইটিৰ প্ৰতি বহুত ধুনীয়া এটা আণ্ডাৰষ্টেণ্ডিং আছে। চ' 4খনকৈ শ্বৰ্টছ স্ক্ৰীণ হ'ব। তাৰ মাজত ৰুলি ফুকনৰ লুকখন, য'ত আমাৰ আদিত্যও এটা ৰ'ল কৰিছে, বহুত এটা ডেঞ্জাৰ ৰ'ল এটা কৰিছে, সেইটো আজি আমি স্ক্ৰীণ কৰিম। আৰু ফাইনেলি ক্ষণচাৰ বুলি যোনখন এখন বিৰাট ধুনীয়া এখন অসমীয়া ফিচাৰ ফিল্ম ৰিচেণ্টলি ৰিলিজ হৈছে, ককা আৰু নাতিৰ এটা চুইট বেটাৰ ৰিলেশ্যনশ্বিপৰ ওপৰত, সেইখন আমি লাষ্টলৈ স্ক্ৰীণ কৰিম। চ' থাকিব লগত। উই আৰ এক্সাইটেড, উই আৰ নাৰ্ভাছ, এণ্ড য়েছ, এইটোৱে এথছ ইজ অল এবাউট। তোমালোকে কি কৰিবা? তোমালোকৰ কাম কি দিছে? বেছিক কাম কি দিছে? কি দিছে? ষ্টেজত, তোমালোক 2জন ষ্টেজত, আৰু খোৱা ডিপাৰ্টমেণ্টত তোমালোকৰ। ত' কি ডিপাৰ্টমেণ্ট হৈ গ'ল? ষ্টেজ, খোৱা, ৱেলকাম কৰা, মানুহখিনিক আহি বহোৱা সেইখিনি তোমালোকৰ দায়িত্ব। চ' এটা আমাৰ য়াং টীম হয়, যিটো আমাৰ টিম বুলি কৈছে। তোমালোক কেইজন আছা টোটেল? 7জন আছে। ইয়াত 5জন আৰু 2জন কামত লাগি আছে চাগে। এজন পানী আনিবলৈ গৈছে। চ' এওঁলোকৰ ওপৰতে গোটেই দায়িত্বটো হ'ব, গোটেই প্ৰগ্ৰেমটো ভালকৈ স্মুথলি ৰান কেনেকৈ কৰিব। চ' এওঁলোকৰ ওপৰতে থাকিব গোটেই দায়িত্বখিনি। ডিব্ৰুগড়।
চ' এই গোটেই বস্তুটোৰ EHTOS এভৰিবডি হেজ দেয়াৰ অ'ন ষ্টৰিজ এই গোটেই কনচেপ্টটোৰ পিছফালে মেইন মানুহটো আছিলে ৰুলি এইটোৰ পিছত প্ৰায় এবছৰতকৈ বেছি হ'ল এইটো বস্তু ডেভেলপ কৰোঁতেই লাগি আছিলে ৱেবছাইটৰ পৰা আৰম্ভ কৰি গোটেই কণ্টেণ্ট গোটেইখিনি তাই লাগি আছিলে আৰু যিখন ইয়াত এখন চিনেমা আছে লুক্স বুলি সেই লুক্সখনৰো কাম প্ৰায় আমাৰ 6-7 মাহমান আগতে কৰা হৈ গৈছে চ' এইটো এটা দীঘলীয়া প্ৰচেষ্টা যাৰ শেষত আজি তেওঁলোকে প্ৰথম ৱেবছাইটটো লঞ্চ কৰিবলৈ বুলি গৈ আছে আৰু মেইন কনচেপ্টটো হ'ল যিখিনি আমাৰ নৰ্থ ইষ্ট অসম যিখিনি ইণ্ডিজিনিয়াছ আমাৰ ইণ্ডিপেণ্ডেণ্ট ক্ৰিয়েটৰ আছে তেওঁলোকক যাতে এটা প্লেটফৰ্ম দিব পাৰি আৰু তেওঁলোকৰ এটা যাতে ৰিচটো বাঢ়ে আৰু গোটেই ইভেণ্টটোত যিবিলাক কাগজ আপোনালোকে দেখিছে এইবিলাক পোষ্টাৰ্ছবিলাক যিবিলাক ইউজ হৈছে এই গোটেই পোষ্টাৰ্ছবিলাক যিবিলাক অফিচৰ যে বেয়া হৈ যোৱা কাগজ এটা ছাইড আমি প্ৰিণ্ট কৰি পেলাই দিওঁ কামত নাহে থাকি যায় যে সেই কাগজবিলাকৰ বেক ছাইডতে এইখিনি বস্তু প্ৰিণ্ট কৰি লগোৱা হৈছে তো যিমান পাৰি কম খৰচত ছাষ্টেইনেবিলিটিটো ৰাখি বস্তু ৰিচাইকেল কৰি ৰিইউজ কৰি গোটেই ডেক'ৰেশ্যনখিনি কৰা হৈছে আৰু সেইটোৱে এটা বস্তুটো দেখায় আপোনাৰ মানুহখিনিৰ মানসিকতাটো দেখায় যে কি ধৰণৰ এটা এপ্ৰ'চ লৈ কামটো কৰিবলৈ বুলি আগবাঢ়িছে খানাটো আহি গ'ল বোলে খানাটো খাই লওঁ প্ৰথমতে তাৰপিছত বাকীখিনি দেখা যাব এইটো ডাইনিং এৰিয়াটো ইয়াতে খোৱা বোৱা গোটেই ব্যৱস্থাখিনি হৈছে এইটো খাবলৈ আহিছিলে It's been going down for some time. When it's over, down like water. The afternoon session with all the short films. Our sweet event management team, the E team, they have arranged something for you. One of our friends, Pankaj Dori and Daisy Sharma has got a cake for us. So before we enter into the venue, I request all the guests to kindly gather outside the hall. মংগাল লং লিভ ইট So, here. Mic like এটা ডিজিটেল এণ্টাৰটেইনমেণ্ট প্লেটফৰ্মৰ কিমান দৰকাৰ সেইটো আমি লকডাউনৰ টাইমত গম পাই গ'লোঁ নেটফ্লিক্স প্ৰাইম থকাৰ পাছতো অসমত তেওঁলোকে নিজাকৈ এইটো এটা চেষ্টা কৰি উলিয়াইছে সেই বস্তুটো কিন্তু আমি শলাগ ল'ব লাগিব আপোন লাগে বিৰাট মৰমৰ মাষ্টৰনী এগৰাকী আছে ডলি কিকন বাইদেউ তেখেত বৰ্তমান মেলবৰ্ণ ইউনিভাৰ্চিটিত পঢ়াই আছে ৰিয়েলি মিছ আৰু গোটেই চিনেমাখনৰ যেতিয়া মই প্ৰথমবাৰৰ বাবে চাইছিলোঁ ইট ৱাজ ছাচ এন ইণ্টাৰেষ্টিং থিং মানে বেম্বু শ্বুট বাঁহ গাজ মোৰ কাৰণে নেক্সট কনটেশ্যন আহে গাহৰি বাট ইয়াত ইটছ বেম্বু শ্বুট এণ্ড চিজ ফায়াৰ এণ্ড হাউ আ ট্ৰাইব হাউ আ কমিউনিটি ৱেণ্ট আহেড বাইদেউ আজি থকা হ'লে চাগে আৰু বেলেগ এটা পাৰ্চপেক্টিভ পালোঁ হয় উদয়দাৰ ক্ৰছ ৰোডছখন চ' ইভেন টীম আৰু আজি স্ক্ৰীণ কৰা গোটেইখিনি শ্বৰ্ট ফিল্মৰ ভিতৰত মোৰ পাৰ্চনেল ফেভৰেট হৈ গ'ল ক্ৰছ ৰোডখন আৰু মই আপোনালোককো এখন ৰিকমেণ্ড কৰিব পাৰিম আপোনালোকেও গৈ চাব পাৰে খুব ধুনীয়া কাহিনী এটা আৰু খুব সুন্দৰকৈ মানে প্ৰেজেণ্ট কৰিছে অহাৰ কাৰণে বহুত বহুত ধন্যবাদ সকলোকে ইয়াতে আমাৰ লগত ফ্ৰেণ্ডছ আছে মোৰ মা দেউতা আছে আমাৰ ওচৰৰ পেহী এগৰাকী আছে গোটেইকেইখন ফিল্মৰ ফিল্ম মেকাৰ্ছখিনি আছে গোটেই টিমটো লাইক লোকৰ অম্বৰীশক দেখিছোঁ লোচনক দেখিছোঁ
তাৰপিছত আমি যোৱা বছৰ লকডাউন টাইমত কনচেপচুৱেলাইজ হৈছিলে আমি বহুত এটা কথা ওলাইছিলে যে আৰ্টটো মানে এচেঞ্চিয়েল নহয় মানে ছ'চিয়েল মিডিয়াত বহুত ওলাইছিলে কিন্তু লকডাউনৰ সময়ত আমাৰ কাৰণে আৰ্টটো এটা ৰিজৰ্ট টাইপৰ হৈ পৰিছিলে চ' আৰু বহুত চিনেমা চাইছিলোঁ সেইটো সময়ত নেটফ্লিক্সত চাইছিলোঁ ইউটিউবত চাইছিলোঁ এমেজনত চাইছিলোঁ চ' সেইটো সময়ত নিৰি নাইন আৰু ৰিল ড্ৰামা অহা নাছিলে চ' আমি গমো পোৱা নাছিলোঁ বাৰু তেনেকুৱা আহিব বুলি OTT চেনেল অসমত আমাৰ কনচেপচুৱেলাইজ কৰি পেলাই এইটো পৰ্যায় পোৱালৈকে বহুত সময় লাগিলে কাৰণ উই আৰ ফ্ৰম আ ভেৰি হাম্বল বেকগ্ৰাউণ্ড আমি লাহেকৈ আৰম্ভ কৰি যাম নিজৰ মতে আৰম্ভ কৰি যাম নিজৰ ধৰণৰ চিনেমাবিলাক লৈ আহিম আমি ইটছত ইটছ আমি EHTOS ইটছ এন এক্ৰনিম এভৰিৱান হেজ দেয়াৰ অ'ন ষ্টৰী আমাৰ নিচিনা মানুহৰ ষ্টৰীবিলাক থাকিব ইয়াতে আমাৰ আৰু এটা কম্পনেণ্ট হ'ল আমি বিভিন্ন জেগাত বিভিন্ন ঠাইত আমি স্ক্ৰিনিং কৰিম আমি এইটো ৰুৰেল থিয়েটাৰ বুলি কৈছোঁ বাট নট জাষ্ট ৰুৰেল থিয়েটাৰ এনি আনটাচ টপিক এনি ৰিম'ট টপিক ৰিম'ট এৰিয়া আমি অসমতে নহয় ডিফাৰেণ্ট নৰ্থ ইষ্ট এৰিয়াছত আমি মণিপুৰ হওক নাগালেণ্ড হওক মেঘালয়া হওক আমি য'ত য'ত ফুৰিবলৈ যাওঁ আমি সেইবোৰ ঠাইত আমি চিনেমা লৈ যাম বুলি ভাবিছোঁ থেংক ইউ আমি লওঁ এবাটি পপকৰ্ণ অকণমান চাগে লাল চাহ আহিব পিছত পিঠা এটা আহিব বহি পেলাই ঘৰত যেনেকৈ আমি চিনেমাখন চাওঁ তেনেকৈ চাওঁ ককা নাতিৰ ওপৰত ধুনীয়া এটা কাহিনী আমাৰ সকলোৰে জীয়াই থাকক বা ঢুকাই যাওক সকলোৰে ককা আছিলে সকলোৰে আইতা আছিল মোৰো আছিলে তোমালোকৰো আছিলে আমাৰ সকলোৰে আছিলে চ' বুজিছোঁ তোমাৰ সম্পৰ্ক কেনেকুৱা হয় ককা আইতা মা দেউতা আমাৰ লগৰ গোটেইখিনি আৰু তোমালোক বিশেষকৈ যিমানখিনি সৰু ল'ৰা ছোৱালীখিনি আজি গোট খাইছে আক্ষৰ প্ৰজন্মৰ ল'ৰা ছোৱালীখিনি তোমালোকৰ কাৰণে এখন চিনেমা ডেফিনেটলি স্পেচিয়েল হ'ব এণ্ড অলছ' ফৰ অল দ্য গেষ্ট প্ৰেজেণ্ট হিয়াৰ দিছ ইজ ছামথিং ৰিয়েলি ৰিয়েলি স্পেচিয়েল চ' আমি ওলালোঁ এতিয়া প্ৰগ্ৰেমটো বহুতে ভাল আছিলে তো এটা কনচেপ্টটো একচুৱেলি বুজিব লাগিব কি কৰিব বিচাৰিছে তেওঁলোকে প্লাৱন আৰু ৰোহিতলিৰ এইটো এবছৰতকৈ বেছি খুলিলে যা কনচেপ্টটো আমি বুজি পাবলৈ যে তেওঁ কি ভাবি এইটো প্লেটফৰ্ম একচুৱেলি ৰেডি কৰিছে চ' তেওঁলোকৰ কনচেপ্ট হ'ল যে যিখিনি লোকেল ইণ্ডিজিনিয়াছ ক্ৰিয়েটৰ্ছ আছে যি এটা প্লেটফৰ্ম পাওক নট অনলি ৰিলিজ দেয়াৰ কণ্টেণ্ট অলছ' যিবিলাক এছিষ্টেঞ্চ লাগে যিবিলাক বস্তু দৰকাৰ হৈ আছে কেমেৰা লাইট ষ্টুডিঅ' সেইখিনি বস্তু তেওঁলোকে প্ৰভাইড কৰিব ইথছৰ আণ্ডাৰত চ' ইটছ এ নাইচ প্লেটফৰ্ম ক'ব লাগিব আৰু খুব এটা নতুন সুন্দৰ পদক্ষেপ আছে বহুত আৰু এনেকুৱা ধৰণৰ কনচেপ্ট লৈ আছে যিবিলাক খুব কমাৰ্চিয়েল এওঁলোক মানে ইমান কমাৰ্চিয়েল নহয় যিটো এটা মিনিমাম ফিজ ল'ব খুব এটা বেছি হাই ৰেট নহয় যে একদম এফৰ্ডে কৰিব নোৱাৰে তো চবেই এফৰ্ড কৰিব পৰাকৈ এটা ৰেট লগাব এওঁলোকে সেইটোৰ ওপৰত বেছ কৰিয়ে যাতে আৰু অলপ মানুহখিনি আগবাঢ়ি যাওক এনেকৈ কৰি তেওঁলোকে কনচেপ্টটো আগবঢ়াইছে আৰু আজিৰ গোটেই ইভেণ্টটো চাবৰ কাৰণে যিখিনি অক্সফৰ্ডৰ ষ্টুডেণ্ট সৰু ষ্টুডেণ্টখিনি গোটেইখিনি আহিছে তেওঁলোকৰ পেৰেণ্টছ আহিছে ডাঙৰ ষ্টুডেণ্টখিনি গোটেই ইভেণ্টটো মেনেজ কৰিছে এইটো মানে এটা তেওঁলোকৰ কাৰণে ট্ৰেইনিং প্ৰগ্ৰেম টাইপ হৈ গৈছে কেনেকৈ এটা ইভেণ্ট হ'লে কেনেকৈ বস্তুখিনি মেনেজ কৰিব লাগে এই গোটেইখিনি নলেজ তেওঁলোকে এই প্ৰগ্ৰেমটো থ্ৰু পাইছে চ' অভাৰঅল এটা ভাল প্ৰগ্ৰেম আছিলে আৰু আমি আশাবাদী আমি উইচ কৰিম প্লাৱন আৰু ৰোলিক যাতে তেওঁলোকে আগুৱাই যায় আৰু ভাল ভাল কণ্টেণ্ট আমাক দিয়ে চাবৰ কাৰণে তাৰ কাৰণে থেংক ইউ আপোনালোকে যদি চাবলৈ আছে আপোনালোকে চাব লাগিব ethos.com EHTOS.com এভৰিবডি হেজ দেয়াৰ অ'ন ষ্টৰিজ গোটেইটো হয় ইথছৰ ফুল ফৰ্ম চ' সেইটো টাইপ কৰিলে আপোনালোকে গুগলত লিংকটো পাব লিংকতে গোটেইবিলাক কণ্টেণ্টবিলাক এভেইলেবল থাকিব পাছলৈ এপ হৈ গ'লেতো আপোনালোকে এপটোৱে ডাউনলোড কৰিব পাৰিলে চ' এইখিনিকে কৈ মই ইয়াৰ পৰা বিদায় ল'লোঁ আৰু আশা কৰিলোঁ যে আপোনালোকে চাই ভাল পালে আৰু ছাপোৰ্ট কৰি যাব সমৰ্থন কৰি যাব লাইক কৰি যাব শ্বেয়াৰ কৰি যাব যাতে আমি আৰু আগুৱাই যাব পাৰোঁ থেংক ইউ